Hello everyone, welcome back to my kitchen channel. আজি মই মোৰ কিচেন চেনেলত লৈ আহিছোঁ আপোনালোকৰ কাৰণে পুনৰ এটা নতুন ভিডিঅ'। যিহেতু এতিয়া লকডাউনৰ সময় ৰেষ্টুৰেণ্টবিলাক বন্ধ হৈ আছে, গতিকে আমি এই ৰেষ্টুৰেণ্টত বনোৱা খাদ্যবিলাক ঘৰতে এবাৰ ট্ৰাই কৰি চাওঁ আহক। আজি মই মোৰ কিচেনত বনাবলৈ লৈছিলোঁ ভেজ মাঞ্চুৰিয়ান। গতিকে ভাবিলোঁ এই ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। গতিকে আহকচোন আমি ষ্টাৰ্ট কৰোঁ বনোৱা। ভেজ মাঞ্চুৰিয়ান বনাবলৈ আমাক লাগিব 2 চামুচ এয়া ময়দা লৈছোঁ মই, আৰু এয়া লৈছোঁ এটুকুৰা বন্ধাকবি, 1 চামুচ জিঞ্জাৰ গাৰ্লিক পেষ্ট, কেইখিলামান আমি পিঁয়াজ পাত লৈছোঁ, এটা কেপচিকাম লৈছোঁ, ইয়াৰ মই আধাহে ইউজ কৰিম, এটা গাজৰ, 2টা জলকীয়া, এটা পিঁয়াজ আৰু এটা বইল আলু, লগতে এয়া লৈছোঁ আমি টমেটো চচ। এতিয়া এই আটাইখিনি পাচলি আমি সৰু সৰুকৈ কাটি ল'ম। গাজৰটো মই পিহনাত দি ল'ম, বাকীখিনি সৰু সৰুকৈ একেবাৰে সৰুকৈ কাটি ল'ম। এয়া ইতিমধ্যে আমাৰ পাচলিখিনি কটা হৈ গৈছে। এয়া দেখিছে যে গাজৰখিনি মই পিহনাত দি লৈছোঁ সৰু সৰুকৈ, আৰু বাকী চব্জিখিনিও একে চাইজতে সৰু সৰুকৈ একেবাৰে কাটি লৈছোঁ। আৰু লগতে বইল আলুটো পিঁয়াজ আৰু জলকীয়াখিনি কাটি লৈ মই পিটিকি লৈছোঁ এইখিনি। এতিয়া আমি এই সকলোবিলাক একেলগে এটা বাটিত মিক্স কৰি ল'ম ভালকৈ। এতিয়া আমি এই চব্জিখিনিৰ ওপৰত ময়দাখিনি দি দিম, আৰু ইয়াত আমি দিম টমেটো চচ অলপ। টমেটো চচ আপোনালোকে 1 চামুচমান দিব, মই এই আন্দাজমতে 1 চামুচৰ জোখা দিছোঁ, আপোনালোকে চামুচেৰে জুখি ল'ব পাৰে। আৰু ইয়াত আমি জিঞ্জাৰ গাৰ্লিক পেষ্ট চামুচ দি দিম, আৰু ইয়াত আমি আধা চামুচ নিমখ দিব লাগিব। মই আন্দাজমতেই দি দিছোঁ, আপোনালোকে চামুচেৰে দিব পাৰে। ইয়াত নিমখ দিয়াৰ পিছত আমি এই সকলোখিনি হাতেৰে ভালদৰে কোমলকৈ মঠি ল'ব লাগিব, যাতে সকলোখিনি মিক্স হয়, নিমখখিনিও ভালদৰে মিক্স। এয়া চব্জিখিনি ইতিমধ্যে ভালদৰে মঠা হৈ গৈছে। এতিয়া আমি এইখিনি সৰু সৰুকৈ গোল গোল লাডু বনাই ল'ম। আৰু লাডু বনাই থকা অৱস্থাতে এয়া আমি কেৰাহীখন পাতি লৈছোঁ গেছত। ইয়াত অলপ তেল গৰম কৰি ল'ম আমি, আৰু এই লাডুখিনি ভালদৰে গৰম তেলত ফ্ৰাই কৰিম। এতিয়া আমি এই মাঞ্চুৰিয়ানখিনি এনেদৰে লুটিয়াই দিম। এইখিনি আমি 5 মিনিটমান সময় গৰম তেলত ফ্ৰাই কৰিব লাগিব, আৰু মাজে মাজে এনেদৰে লুটিয়াই থাকিব, আৰু গেছটো সদায় ল' ফ্লেমত ৰাখিব, যাতে এইখিনি দেই নাযায়। এইখিনি আমি ব্ৰাউন কালাৰ নোহোৱালৈকে ফ্ৰাই কৰি থাকিম। এইকেইটা ইতিমধ্যে আমাৰ সিজিছে। এতিয়া এইকেইটা আমি কেৰাহীৰ পৰা কাঢ়ি থ'ম, আৰু লগতে আমি এতিয়া মাঞ্চুৰিয়ান গ্ৰেভি বনাবৰ কাৰণে ৰেডি কৰি ল'ম। মাঞ্চুৰিয়ান গ্ৰেভি বনাবৰ কাৰণে মই লৈছোঁ এয়া 2 ফুটামান নহৰু আৰু অলপমান আদা থেতেলি লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ, 2টা জলকীয়া, অলপমান পিঁয়াজ পাত, আৰু এয়া এফাল কেপচিকাম কাটি লৈছোঁ মই, আৰু ইয়াত লৈছোঁ 1.5 চামুচ ময়দা, আৰু আমাক লাগিব এয়া চয়া চচ অলপমান, আৰু 1 চামুচ ভিনেগাৰ। এতিয়া আমি মাঞ্চুৰিয়ান গ্ৰেভি বনাবৰ কাৰণে এখন কেৰাহী পাতি লৈছোঁ। ইয়াত অলপমান তেল দি ল'ম আমি, আৰু এই তেলখিনি অলপমান গৰম হ'বলৈ দিম। এয়া ইতিমধ্যে আমাৰ তেলখিনি গৰম হৈছে। এতিয়া ইয়াত আমি আদা নহৰু পেষ্টখিনি দি দিম, আৰু আদা নহৰু পেষ্টখিনিৰ লগতে আমি এয়া কাটি লোৱা জলকীয়া 2টাও দি দিম। আৰু এইকেইটা অকণমান সিজোঁতে আমি এতিয়া ইয়াত পিঁয়াজখিনি দি দিম, আৰু এতিয়া আদা নহৰু পিঁয়াজ আৰু জলকীয়াখিনি অকণমান ৰঙচুৱা হোৱালৈকে আমি এনেদৰে লৰাই ভাজি ল'ম ভালদৰে।
এয়া পিঁয়াজখিনি ইতিমধ্যে আমাৰ অলপমান ৰঙচুৱা হৈছে। গ্ৰেভি বনাওঁতে এটা কথা মন কৰিব, পিঁয়াজখিনি পূৰা সিজিব নালাগে। অলপমান ৰঙচুৱা হওঁতে আমি ইয়াত কেপচিকামখিনি দি দিছোঁ আৰু এইখিনি পিঁয়াজৰ লগত ভালদৰে মিক্স কৰি অলপ সময় সিজিবলৈ দিম। আৰু অলপমান সিজোঁতে আমি ইয়াত এচামুচ ভিনেগাৰ দিম আৰু এচামুচ চয়া চচ দিম। আৰু এইখিনিৰ লগত মিক্স কৰি 1 মিনিটমান সময় সিজিব দিম। তাৰপিছত আমি ইয়াত এচামুচ টমেটো চচ দিম। আপোনালোকে যদি ইচ্ছা কৰে টমেটো চচ অলপ বেছিও দিব পাৰে, কিন্তু এচামুচ দিলেও ইয়াৰ কাৰণে যথেষ্ট। আৰু এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰি অলপমান সিজাই ল'ম। তিনি মিনিটমান সময় আমি এইখিনি সিজিব দিম। এতিয়া আমি এই ময়দাখিনিত অলপমান পানী দি গুলি ল'ম। ইয়াত যিহেতু 1.5 চামুচ ময়দা আছে, গতিকে আমি ইয়াত এবাটি পানীত গুলি ল'ম। এয়া মই ভালদৰে গুলি ল'লোঁ। এতিয়া আমি এই গুলা ময়দাখিনি ভাজি লোৱা এই কেপচিকাম আৰু পিঁয়াজখিনিত দি দিম আৰু এখন হেতাৰে এইখিনি ভালদৰে মিক্স কৰি দিম। এতিয়া আমি এইখিনি মিশ্ৰণখিনি এনেদৰে ঢাকন নমৰাকৈ উতল অহালৈকে সিজাই ল'ম। এইখিনি বনাওঁতে গেছটো সদায় মিডিয়াম ফ্লেমত ৰাখিব। এয়া ইতিমধ্যে আমাৰ গ্ৰেভিখিনি উতল আহিলে। এতিয়া ইয়াত আমি অলপমান নিমখ দিছোঁ আৰু দিম অলপমান জালুকৰ গুড়ি। এতিয়া এই জালুকৰ গুড়ি আৰু নিমখখিনি ইয়াত ভালদৰে মিক্স কৰি দিম। এই আমাৰ এইখিনি থিকনেছটো ইতিমধ্যে গ্ৰেভিখিনি থিকনেছ বাঢ়িলে। এতিয়া ইয়াত আমি ফ্ৰাই কৰি থোৱা মাঞ্চুৰিয়ানকেইটা দি দিম। আৰু এইকেইটা দিয়াৰ পিছত আমি এইখিনি 5 মিনিট সময়ৰ কাৰণে ঢাকোন মাৰি সিজিব দিম। এয়া 5 মিনিটৰ পাছত এইখিনি ইতিমধ্যে আমাৰ সিজিলে। এতিয়া ইয়াত আমি কাটি লোৱা পিঁয়াজ পাতখিনি দি দিম। আৰু এই পিঁয়াজ পাতখিনি দিয়াৰ পাছত আমি এইখিনি 1 মিনিটৰ সময়ৰ কাৰণে ঢাকোন মাৰি দিম। তাৰপিছত আমাৰ খাবৰ কাৰণে ভেজ মাঞ্চুৰিয়ান ৰেডি হৈ যাব। এয়া খাবৰ বাবে ৰেষ্টুৰেণ্ট ষ্টাইলৰ গ্ৰেভি মাঞ্চুৰিয়ান ৰেডি হৈ গ'ল। আপোনালোকে আজিৰ মোৰ এই ভিডিঅ'টি চাই কেনে পালে কমেণ্টৰ জৰিয়তে নিশ্চয় জনাব। আৰু প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ওচৰতে থকা বেল আইকনটো এবাৰ দবাই দিব। ধন্যবাদ।